বন্ধুসকল আজি আকৌ নমস্কাৰ বন্ধুসকল আজি আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে মই ৰাজে আপোনালোকক আছামিজ টেক এণ্ড আৰ্ণ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ এটা মই নতুন ভিডিঅ' আনিলোঁ। অসমৰ ৰিক্ৰুইটমেণ্ট ওলাইছে, অসমৰ এটা ৰিক্ৰুইটমেণ্ট ওলাইছে আৰু তাত বহুতো পোষ্ট খালী আছে। চ' কেনেকুৱানো ৰিক্ৰুইটমেণ্ট, কি কথা, কেনেকুৱা ধৰণৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব আপোনালোকক মই জনাম। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত চাওক আপোনাৰ পোষ্টটো ওলাইছে আপোনাৰ নেহৰু সংগঠন ৰিক্ৰুইটমেণ্ট 2018 ডিষ্ট্ৰিক্ট ইয়াত কোঅৰ্ডিনেটৰ, একাউণ্টছ ক্লাৰ্ক কাম টাইপিষ্ট আৰু মাল্টিটাস্কিং ষ্টাফ। টোটেল পোষ্ট আছে 228টা পোষ্ট আছে। চ' বলক আমি কেনেকুৱা ধৰণৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব আমি চাওঁ। তো ইয়াত আছে প্ৰথম নেহৰু কেন্দ্ৰ সংগঠন, লাষ্ট ডেট আপোনাৰ 31/12/2018লৈকে আছে, আপোনাৰ ডিচেম্বৰৰ শেষলৈকে আছে লাষ্ট ডেট। গতিকে আপোনালোকে যিমান পাৰে সিমান সোনকালে এপ্লাইটো কৰি দিয়ক। তাৰপিছত ইয়াত কেনেকুৱা ধৰণৰ পোষ্ট আছে, কিমানটা পোষ্ট আছে, এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব মই সেইখিনি আপোনালোকক কৈ দিম। ইয়াত প্ৰথম পোষ্ট আছে ডিষ্ট্ৰিক্ট ইয়থ কোঅৰ্ডিনেটৰ। নাম্বাৰ অফ পোষ্ট আছে আপোনাৰ 101টা। পে লেভেল আপোনাৰ 56,100ৰ পৰা আপোনাৰ বহুত আছে 1,77,500লৈকে আছে। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ এছেঞ্চিয়েল পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন এনি ডিচিপ্লিন ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি অফ অৰ ইকুইভেলেণ্ট। ডিজাৰেবল আপোনাৰ 3 years এক্সপিৰিয়েঞ্চ ইন ইয়থ এক্টিভিটিজ, rural development, other social sectors including voluntary work in a reputed organization. আপোনাৰ এজ 28 years এজ অন 1/1/2018লৈকে হ'ব লাগিব। একাউণ্টছ ক্লাৰ্ক কাম টাইপিষ্ট, নাম্বাৰ অফ পোষ্ট 75টা আছে। পে লেভেল আপোনাৰ 25,500ৰ পৰা আপোনাৰ 81,100লৈকে আছে। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ BCom অফ ৰিকগনাইজড ইউনিভাৰ্চিটি, তাৰপিছত আপোনাৰ গ্ৰেজুৱেট ডিগ্ৰী অফ এ ৰিকগনাইজড ইউনিভাৰ্চিটি অৰ ইকুইভেলেণ্ট উইথ 2 year এক্সপিৰিয়েঞ্চ ইন একাউণ্টছ ৱৰ্ক। তাৰপিছত আপোনাৰ 3 নম্বৰ আছে টাইপিং আপোনাৰ স্পীড আছে। 4 নম্বৰ আছে নলেজ অফ কম্পিউটাৰ এপ্লিকেশ্যন। তাৰপিছতে 3 নম্বৰত মাল্টিটাস্কিং ষ্টাফ আছে। নাম্বাৰ অফ পোষ্ট 52টা আছে। পে লেভেল আপোনাৰ 18,000ৰ পৰা 56,900লৈকে আছে। এডুকেশ্যন কোৱালিফিকেশ্যন মেট্ৰিকুলেশ্যন হ'লে হ'ব। ডিজাৰেবল ৱৰ্ক এজ NSP, RSY, NYC ফৰ এ মিনিমাম পিৰিয়ড অফ 1 year। ট্ৰেইনিং ইন বি নম্বৰ আছে ট্ৰেইনিং ইন বেচিক এণ্ড ৰিফ্ৰেছাৰ কোৰ্চ ইন হোম গাৰ্ড এণ্ড চিভিল ডিফেন্স বিটুইন 18 to 25 years অফ এজ এজন 31/12/2018লৈকে হ'ব লাগিব। এপ্লিকেশ্যন ফিজ কিমান লাগিব মই এইটো কৈ দিছোঁ। আনৰিজাৰ্ভ আপোনাৰ জেনেৰেল আৰু OBC মেল এক্সাম ফিজ হৈছে 700 টকা আৰু আনৰিজাৰ্ভ OBC ফিমেল হৈছে এক্সাম ফিজ 350 টকা। SC, ST, PWD, ESM এক্সাম ফিজ নিদিয়ে, তেওঁলোকে নালাগে। গতিকে আপোনালোকে কেনেদৰে এইটো এপ্লাই কৰিব পাৰিব, ইয়াত আপোনাৰ ৱেবছাইটটো আছে NYKS.nic.in। আপোনালোকে ইয়াত গৈ আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব, নাইবা ঘৰৰ ওচৰৰ অনলাইন কম্পিউটাৰত গৈ পেলাই আপুনি এইটো এপ্লাই কৰি দিব পাৰিব। আৰু যিমান পাৰে সিমান সোনকালে এইটো এপ্লাইটো কৰি দিয়ক, যিহেতু লাষ্ট ডেট 31 তাৰিখলৈকে আছে, বেছি দিন নাই। গতিকে আপোনালোকে ইয়াত বহুত সুবিধা আছে, আপোনালোকে এইটো এপ্লাই কৰক আৰু বহুত আশা কৰোঁ আপোনালোকে ইয়াত পাওক। তো ভিডিঅ' ইমানেই। যদি ভিডিঅ'টো ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ। বাই বাই। কিবা প্ৰশ্ন থাকিলে সুধিব পাৰিব কমেণ্ট বক্সত। তো আজিলৈ বাই বাই।